Hello friends, Deepmala's vlogৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। বৰ্তমান আছো মই মোৰ পাকঘৰত আৰু এতিয়া মই দুপৰীয়াৰ ভাত বনাই আছো। আজি মই বনাইছো কণীৰ দম, তাকো পালেং শাক আৰু বিলাহীৰে। আপোনালোকে খাই পাইছেনে? কণীৰ দম এনেকৈ পালেং শাক আৰু বিলাহী মিক্স কৰি। মেইন পালেং শাক আৰু কণী, বিলাহীটো আৰু তাত মিক্স কৰি দিলে হয়তো বেলেগ এটা টেষ্ট আহে। এয়া চুলি মই আজি কিমান দিন হ'ল চুলিত কালাৰ কৰা নাই, একদম পকা চুলি ওলাই আছে। তো সেইবিলাক মন নকৰিব, জাষ্ট ভিডিঅ'টো চাব। আৰু এয়া পালেং শাক বিলাহীৰে বনোৱা কণীৰ দম প্ৰায় হৈ গ'ল। আৰু মই পালেং শাক ব্যৱহাৰ কৰিছোঁ ঘৰৰ, এয়া ঘৰৰ পালেং শাক। মই ইমানখিনিমান উঠাই, ইয়াতকৈ বেছি আছিলে, মানে সমান আছিলে আৰু এইখিনি, আৰু ইয়াতকৈ অলপ বেছি আছিলে। ইয়াৰ আধাখিনি মই দি দিলোঁ আৰু আধাখিনি ৰাখিছোঁ। এয়া ঘৰৰ ধনিয়া আৰু এয়া ঘৰৰ পালেং শাক। ঘৰত এনেকৈ পালেং শাক ঘৰৰ থাকিলে বা ঘৰৰ বস্তু থাকিলে মানে তাৰ কথাটোৱে সুকীয়া হয়। আপোনাৰ যেতিয়াই মন যায় তেতিয়াই আপুনি উঠাই আনি বনাব পাৰে। তো ঘৰত খেতি থাকিলে, খেতি আমাৰ সিমান নাই বাৰু, অকণমান জেগাত এনে কৰা যায় আৰু বতৰৰ খেতি হিচাপত। তো সেয়ে আৰু এয়া আমাৰ খেতি। এয়া ধনিয়া, এইপিনে এয়া লাই শাক হৈছিলে, উঠালোঁ আৰু বুঢ়া হৈ গ'ল। তাৰপিছত এয়া বিলাহী, এয়া অলপ দূৰত বিলাহী, আৰু এয়াও বিলাহীয়ে হয়। আৰু এই পালেং শাকৰ এইটো ভেটি আছিলে, এই ভেটিটো গোটেই বনে আগুৰি ধৰিছে। তাৰ তলতে আকৌ ডাঙৰ ডাঙৰকৈ পাতবিলাক আছে পালেং শাকৰ। এয়া আমাৰ দেখিছেনে নাই জানো, এয়া বেঙেনা, এনেকুৱা বেঙেনাৰ গছ 4-5ডালমান আছে। বেঙেনা এনেকুৱা, বেঙেনা খাব মন গ'লে, বেঙেনা পোৰা খাব মন গ'লে আৰু পটককৈ গছৰ পৰা ছিঙি নি খালেই হ'ল। আৰু ঘৰত খেতি থাকিলে এই সুবিধা যে আপোনাৰ মন গ'ল আপুনি উঠাই নি বনালে, আৰু এটা ফ্ৰেছ বস্তুৰ আজিৰ তাৰিখত মানে সোৱাদ ল'ব পাৰি। আৰু ঘৰৰ খেতি বুলি ক'লে সেইটোৱেই লাভ। মই ঘৰতে এটা হেয়াৰ স্পা বনাই আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু সেই হেয়াৰ স্পাটো বনাবৰ কাৰণে আমাক লাগিব এল'ভেৰা জেল, আৰু এয়া হৈছে হনি। আৰু মোৰ ওচৰত এয়া যে দেখিছে কাপটোত, এয়া হৈছে পিয়ৰ গছৰ পৰা পাৰি অনা হনি। কেনেকৈ আহিলে, কেনেকৈ পালোঁ সেইটো বাৰু এতিয়া থাকক। আৰু এয়া হৈছে ঘৰতে বনোৱা দৈ। এইখিনি স্পাৰ কাৰণে আমাক এই 3টা বস্তু লাগিব, এল'ভেৰা জেল, হনি আৰু দৈ। এইখিনি মিক্স কৰি আমি ঘৰতে এটা ধুনীয়া হেয়াৰ স্পা বনাই 45 মিনিট 1 ঘণ্টা সময় লগাই আমি মাছাজ টিপছকেইটা জানিলে বেছি ভাল হয়। তো নাজানিলেও চিম্পুল ধৰণত মাছাজ কৰি আমি হেয়াৰ স্পা এটা ঘৰতে নিজৰ কাৰণে প্ৰস্তুত কৰিব পাৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ।